নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাই আজি এটা নতুন চিলাই লৈ আপোনালোকৰ আগলৈ আহিলোঁ। বলক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। মই এই চিলাইটো কৰিবলৈ এনকৰ গুলি ব্যৱহাৰ কৰিছোঁ। এনকৰ গুলিটো দুডলীয়াকৈ লৈছোঁ। সূতাডাল দুডলীয়াকৈ লৈ এনেকৈ মাজৰ গোলটোৰ দাঁতি উলিয়াই তাৰ পৰা চেইন চিলাইটো যে কৰোঁ আমি, চেইন চিলাইটোৰ নিচিনাকৈ সিটো মূৰৰ সেই গোলটোৰ দাঁতিত উলিয়াব লাগিব আৰু এনেকৈ চেইন চিলাইটোৰ পাক এটা দি দিব লাগিব। এনেকৈ দেখিছে নহয় আপোনালোকে, আৰু সেইটো টানি দিলে জাষ্ট এনেকুৱা হৈ গ'ল। তাৰপিছত এনেকৈ তলত তাৰ অকণমান অলপ তললৈ ভৰাই দিব। দেখিলেনে? মই এনেদৰে 3টা কৰি দেখাইছোঁ আপোনালোকক। 3 ইজি পাৰিব। ইয়াত 3টা ষ্টেপ আছে এইটো চিলাইত। 3টা ষ্টেপ কেনেকৈ কৰিব লাগে মই দেখাই যাম। প্ৰথম ষ্টেপটোত 3টা মই কৰি দেখাইছোঁ আপোনালোকক, চাই ল'ব। চিলাইটো কৰি থাকোঁতেই মাজতে কৈছোঁ, মোৰ চেনেলটোত যদি নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চিলাইটো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সেইটো দেখিলেনে? আৰু এইটো 3 নম্বৰটো কৰি দিছোঁ মই। তেনেকৈ দি গোটেইটো দাঁতিটো এনেকৈ দি বনাই ল'ব লাগিব, ঘৰকৈ এটা এটাকৈ এনেকৈ চেইন চিলাইটো কৰি ল'ব লাগিব। দুডলীয়া সূতা ল'ব লাগিব খালি দেই, এডলীয়া সূতাৰে নহ'ব। জাষ্ট এনেকৈ কৰিছোঁ। ইয়াৰ পিছৰ ষ্টেপটোত আপোনালোক চাওক, মই এইটো এনেকৈ কমপ্লিট কৰি ল'লোঁ। ইয়াৰ পিছৰ ষ্টেপটো আৰম্ভ কৰিছোঁ। এই গোলটোৰ দাঁতিতে সৰু গোলটোৰ দাঁতিতে এনেকৈ সূতাডাল দিব। বেলেগ এটা কালাৰ লৈছোঁ মই সূতা, আপুনি একেটা কালাৰ ল'বও পাৰে। ইয়াৰ মাজত দুডাল 4ডাল আছে ন, 4ডলীয়া হৈ আছে। তাৰ দুডাল দি এনেকৈ দি সোমোৱাই দিব। দেখিলেনে? আকৌ জাষ্ট এই দুডাল ল'লোঁ আমি, আকৌ তাৰ এডালে আৰু তাৰ এডালে এনেকৈ দি ভৰাই দিব তলেদি। দেখিছেনে? আকৌ তাৰ এডালে ইয়াৰ এডালে ভৰাব লাগিব। মানে দুডাল প্ৰথম ভৰোৱা, তাৰ এডাল আকৌ ল'ব লাগিব। আকৌ পিছৰডালতো সেই পিছত এডাল সোমোৱাডালৰ আৰু এডাল সোমোৱাব লাগিব। তেনেকৈ গোটেই ৰাউণ্ডটো কৰিব লাগিব। এনেদৰে গোটেই ৰাউণ্ডটো কৰিব লাগিব। কৰি এইটো যেনেকুৱা হ'ব তললৈ সূতাডাল ভৰাই দিব লাগিব। দেখিলেনে মই কেনেকৈ কৰিলোঁ? ইয়াৰ নেক্সট ষ্টেপটোলৈ আমি যাম, কেনেকৈ কৰিছোঁ চাব। ইয়াৰ পাছৰ ষ্টেপটো চাব হা।